বন্ধু বান্ধৱীসকল মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বনাবলৈ লৈছোঁ চুজি হালোৱা। তাৰ বাবে এইবিলাক চুজি ড্ৰাই ফ্ৰুটছ লৈছোঁ আৰু কেনেকৈনো বনাওঁ আহকচোন চাওঁ ভিডিঅ'টো। এনেদৰে কেৰাহীখন পাতি দিলোঁ। ইয়াত এতিয়া অলপমান দিম ৰিফাইণ্ড, লগতে অলপমান ঘি দিছোঁ। এতিয়া চুজিখিনি ঢালি দিম, ভালকৈ লৰাই ল'ম। ভালদৰে চুজিখিনি অলপমান ৰঙচুৱা হোৱাকৈ ভাজিব লাগিব। অলপ টাইম ভজাৰ পিছত তেজপাত 2টা আৰু বেচন এচামুচ দি দিছোঁ। বেচন দিলে বহুত ধুনীয়া কালাৰ হয় আৰু খাবলৈও বহুত টেষ্টি লাগে। ধুনীয়াকৈ ৰঙচুৱা হৈ গ'ল। ইয়াত দিম পানী। যিমানখিনি চুজি হয় তাৰ অনুমতে আপোনালোকে নিজে পানী দিব। এতিয়া মই ইয়াত দিছোঁ চেনি, সোৱাদ অনুযায়ী চেনি দিব আপোনালোকেও। ভালদৰে লৰাই দিম। ধুনীয়াকৈ উতলি আছে। এতিয়া ড্ৰাই ফ্ৰুটছখিনি দি দিম তাৰ ওপৰতে। পানীখিনি শুকাই এনেকুৱা হৈ গৈছে। অলপ ভাজি আৰু নমাই দিব পাৰিম। হৈ গৈছে, বহুত ধুনীয়া কালাৰ হৈছে আৰু খাবলৈও বহুত টেষ্টি হৈছে। ইয়াত দেখি আছে আৰু মই ধুনীয়াকৈ ডেক'ৰেশ্যনো কৰি দিলোঁ। যদি ভিডিঅ'টো ভাল লাগিল লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে থকা বেল আইকনটো টিপি দিব। বাই বাই।